হেল্ল' গাইজ, আমি ডিব্ৰুগড় জগন্নাথ মন্দিৰ গৈ আছোঁ। চাই যাওক, আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। ময়ো আজি প্ৰথমবাৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ আহিছোঁ, তো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো আমি গৈ আছোঁ, এইবোৰ গাড়ী ৰখি আছে। তো ৱালত দেখিছে নহয়, বাহিৰত ইমানবোৰ মূৰ্তি যেন দেখিছোঁ, চাই যাওক। হেল্ল' গাইজ, আমিতো আজি পাই গ'লোহি জগন্নাথ মন্দিৰ। এইবোৰ দোকান দিছে। এইবোৰ আহোঁতে কিবা কিবি ল'ম, তেতিয়া ব্লগ বনাবলৈ। এয়া চব বিষ্ণু। আগলৈ বহুত আছে, তো আমি আজি এতিয়া বেক কেমেৰা কৰোঁ। তো গাইজ, আপোনালোকে চাই আছে এয়া মূৰ্তি, তো কৃষ্ণ হয় নেকি। ইয়াৰ ঋষিৰ সৈতে আছে কৃষ্ণ, বলৰাম। তো চাই যাওক, এইবোৰ হাতী আকাশ টানিছে। ইমানকৈ ভালকৈ চিনি নাপাওঁ বাৰু কোন কি হয়, তথাপি দেখাবলৈ যত্ন কৰিছোঁ। এইবোৰ ইটো চাইডেও মূৰ্তি আছে, গৈ চাওঁচোন, চাই যাওক। ৱাও, চব বহুতো ভগৱানৰ মূৰ্তি আছে। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব, চাই যাওক। তো গাইজ, আপোনালোকে চাই থাকক। এইবোৰ ৱালত ইমান ধুনীয়াকৈ মূৰ্তি অংকন কৰা হৈছে। ইমানকৈ কোন কি হয় ইমানেও চিনি নাপাওঁ। ভগৱান শ্ৰীকৃষ্ণ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। তো তাত কোন আছে, হনুমান, ৰাম, সীতা, ঋষিমুনি বহুত আছে। সীতা অগ্নিত লোৱা, এইবোৰ দেখিছে নহয় আপোনালোকে, ইমান দূৰলৈকে বিস্তৃত মন্দিৰটো আছে। মন্দিৰ কেৱল এটা চাইডেহে আহিছিলোঁ, চাই যাওক। মই দেখুৱাবলৈ চেষ্টা কৰিম সকলো। চাই ভাগৰটো লাগিব যেন পাইছোঁ। মন্দিৰটো বহুত ডাঙৰ এটা জাগা লৈ থকা আছে, তো চাওঁচোন কি হয়। ইয়াত আমি এতিয়া চেণ্ডেল খুলিব লাগিব। ইয়াত হাত ভৰি ধুবলৈ পানীৰ ব্যৱস্থা কৰা হৈছে। মইতো এতিয়া ডাইৰেক্টৰ বাহিৰতে থাকিলে। আৰক্ষীও আছে ৰক্ষা ব্যৱস্থাৰ বাবে। মোজা পিন্ধি যাব পাৰিম নহয়?
তো আমি এতিয়া ভিতৰত সোমাওঁ কোৱা দূৰত পূজাৰীয়ে কিবা কৰি আছে যেন পাইছোঁ এজন পূজাৰী হয় গৈ আছোঁ চাওক ভিতৰতো মানে মূৰ্তি আছে ৱালত ভিতৰত অলপ জুম কৰা হৈছে মানুহবোৰ ইয়াত ধূপ ধূনা চাকি বাতি জ্বলাইছে জুম কৰা হৈছে দেই চাই যাওক বহুত এটা দীঘলীয়া টাইম তেন্তে মই মুখখন অলপ বন্ধ কৰোঁ নেকি আপোনালোকে চাই যাওক
हेलो गाइस, तो আমি আহি আছো জগন্নাথ মন্দিৰ খটখটিৰ ওপৰত বগাইছো দেখিছো নহয় হো দূৰলৈকে মন্দিৰ এই তলত আছো ওয়াও বহুত ওপৰলৈকে আহি আছো আৰু মই নোৱাৰিম চাগে লিখি দিছে ফটো তোলা নিষেধ বুলি তো ইয়াত যোৱা নহ'ব আৰু দেখুৱাই থাকিম এইবোৰ ফুল ৰোৱা হৈছে দেখিছে নহয় পানী দি আছে সেয়া পানী দি আছে আৰু এইটো চাওক এটা মন্দিৰ এইটো এটা মন্দিৰ ভিতৰৰ অংশ मंदिर तो या शंख আছে এটা মন্দিৰ এয়া কি বুলি আছে এইটো শিৱ মন্দিৰ হয় এইটো শিৱ মন্দিৰ এইটো শিৱৰ বাহন স্বৰূপ এইটো জন্তু সব কি এটা সুন্দৰ দৃশ্য জগন্নাথ মন্দিৰ মানুহৰ বহুত ভিৰ এইটো এটা ওপৰলৈকে আছে বহুত এইটো মন্দিৰ চক মানে কেইবাটাও মই নিজে গম নাপাইছো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটামান মন্দিৰ আছে টোটেল বেলেগ বেলেগ দেৱীৰ মন্দিৰ এয়া আমি উঠি আছো খটখটিৰ ওপৰত এইবাৰ মানুহে ফটো মাৰিছে ৱাও কি ধুনীয়াকৈ ফুল সজাইছে তলৰ দৃশ্য অলপ চাই লওক বহুত তলত বহুত তলত ইয়াৰ পৰা মই অলপ দূৰৰ মন্দিৰবোৰ দেখাবলৈ চেষ্টা কৰিম এইবোৰ
তলৰখিনি তলৰ দৃশ্য চাওক বহুত তলত মানুহ আহি আছে গেট সেইখন আমাৰ হাৱা উঠিছিলোঁ অথনিৰ ওপৰত তাত মানে ফটো তুলিব নিদিয়ে ৱাও ওপৰৰ দৃশ্য চাব নেকি এই মন্দিৰ এয়া চব এয়া মানুহ দেখিছেনে কিমান তলত বহুত তলত প্ৰতিটো খুঁটাত মানে চাৰিওকাষে বেলেগ বেলেগ ভগৱানৰ প্ৰতিচ্ছবি নিৰ্মিত কৰা হৈছে এয়া এইটো এটা দেখিছে নহয় কিমান তলত বহুত তলত মানে